পুৰা লগাই দিছি তো হালকা লগাই দিয়া লগাই দিয়া হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম টু প্ৰণৱ ব্লগছ আশা কৰোঁ আপোনালোক সকলো ভাল আছে মই পুৰা ভাল আছোঁ যোৱাৰ ভিতৰত আপোনালোকক বহুতে বেছি মৰম দিলে তাৰ বাবে বহুতে বেছি ধন্যবাদ তো আজি মই মানে ঘৰত আহিছোঁ হোলীৰ কাৰণে তো বহুত দিন ভিডিঅ' দিব পৰা নাই কাৰণ মোৰ অলপ প্ৰব্লেম হৈছিল সেইকাৰণে আপোনালোকৰ আগত ভিডিঅ' দিব পৰা নাই তো আজি আপোনালোকক মই ভিডিঅ' দি আছোঁ তো আজি যিহেতু আজি হোলী এতিয়া আমি হোলী খেলিবলৈ যাওঁ তো সকলোৱে ঘৰে ঘৰে তো বলক এনেকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ আজি আহিছে এতিয়া কাইমান দেৰি কি আপোনাৰ আতে কাৰণ কালি গাড়ী বনাইছিলো না সেইকাৰণে দেৰি হৈ গ'ল নেকি আপোনাৰ মানে কালি গাড়ী বনাইছিল সেইকাৰণে আজি বহুতে বেছি দেৰি হৈ গ'ল দেখাৰ হাতে আমি তাৰমানে হোলী লগাব যাইছোঁ তো হোলী লগা আপোনালোকক মই দেখাই আছোঁ চাওক এনেকৈ পুৰা লগাইছোঁ পুৰা লগাই দিম তো পুৰা লগাই দিম আঠা চাঠা লগাই দি পুৰা লগাই দিছোঁ তো এইফালে আৰু আমি আছোঁ এইফালে লগাই আছোঁ পুৰা লগাই দি একো নাই বঢ়িয়াকৈ লগাই দি হেপী হোলী এতিয়া আমাৰ ভথেনক চাহ পুৰা লগাই দিছে পুৰা কোনে লগাই দিছে ভথেন তোমাৰ হলিংকে মনটো তো এইফালে কলো আহি গৈছে আমাৰ সৈন্য মাখান গটাই আহি গৈছে এই মাখান গটাই চাওক পুৰা হোলী দিবৰ কাৰণে পুৰা সকলোৱে আহি গৈছে মানে আজি যিহেতু হোলী যা জগ ধৰিলে যা মনটো যা মই যা আছোঁ এই জগ ওলাইছে যা পুৰা লেইতে দি যাক লগাই দি পুৰা লগাই দিলে একদম লগাই দি পুৰা বঢ়িয়াকৈ লগাই দি দেউতাক লগাই দিয়া লগাই দিয়া যাদু আছে যাদু আছে এই মন্টু যাদু আছে তো যাদু এতে মানে পুৰা হোলী লগাবৰ ভয়তে শুই আছে মন্টু পুৰা লগাই দি যাদু শুই আছে মানে পুৰা লগাই দি হালকা লগাই দি বঢ়িয়া বিছনা চিছনা লগাই দি হালকা লগাই দিয়া হালকা আৰু লগাই দিয়া বঢ়িয়া তো আহিল ইমাহান চাওক পুৰা মানে ফাউকা দিবৰ কাৰণে মোৰ ৱাইফে পুৰা লগাই দিলে তো ইমাহান আহি গ'ল চব মানে ফাউকা দিয়াৰ কাৰণে পুৰা ঘৰে ঘৰে আহি গৈছে তো এতিয়া আমাৰ আমাকো লগাই দিলে ফাউকা তো আৰু মানুহ আছে বহুত ভিতৰত মানুহ আছে বাহিৰত দেখিনে আছে তো এতিয়া বাহিৰত দেখি যাই আছোঁ তো আমাৰ ঘৰত আছে ফাউকা দিবৰ কাৰণে চলি গ'লে তো এনেকৈ যাই আছে তো মাই আছে ফাদাৰ আছে তো দোকানে পুৰা ফাউকা লগাই দিব এতিয়া চাওক দেখা লগাই দিছে আমাৰ মনটো আহি গৈছে মনটো ফাউকা লৈ গৈছে পুৰা লগাই দিছে পুৰা লগাই দি যিটো লগাই দি সৰু বাচ্চাকেইটা আহি গৈছে তো গাইছ আমাৰ ঘৰৰ পৰা ওলাই আছোঁ ধনক লগ পালে ধনে মানে ফাউকা দিব মনটো দাউৰি যাই ধৰি কিনে পুৰা ফাউকা লগাই দিছে তাৰ মূৰত A few moments later. Guys, মই গাছা পুৰা ড্ৰেছ পাতি কৰিলো মানে মন্দিৰত যাম এতিয়া আমাৰ তাতে মানে দৌল মন্দিৰ আছে হিন্দু মহিনা তাতে মানে যাম মানে বোমা দিবা আছে তাতে বোমা দি মানে আমাৰ নিয়ম আছে বোমা দিয়াৰ কাৰণে বলক এনেকে মই ৰাস্তাত আহিলো ৰাস্তাত অহাৰ লগে লগে দাদাই গাড়ীখন পুৰা ওলাই লৈছে ওলাই লোৱাৰ পিছত জেঠাহঁতে এনেকে উঠি ল'লে কৈ কিবা কৈ আছে দাদাই মই আকৌ বুজি পোৱা নাই তো মই এনেকে এতিয়া গাড়ীখনত উঠি ল'লো উঠি লৈ সি কি কৈছে একো বুজি পোৱা নাই কাৰণ গাড়ীত বনে বহুত বেছি চাউণ্ড দি কিনে গান লগাই দিছে তো এনেকে সকলো উঠি ল'লে তো এনেকে সি গাড়ীখন ষ্টাৰ্ট দিলে আকৌ ঘূৰিম আকৌ কিবা কৈছে একো বুজি পোৱা নাই তো এনেকে এতিয়া গৈ আছো দেউললৈকে তো বলক আহি পালো আমি দেউল মহোৎসৱত এতিয়া মানে বোমা বোমা বান্ধা দি আছে বোমা ওলাব লাগিব বোমা ওলাই কিনে আপোনালোক লগ পাই চ' গাইজ বোমা বুকিং কৰিব লগা হয় বোমা বুকিং কৰিলে এনেকুৱা কাগজ দি সকলোৱে নিজৰ নাম লিখা থাকে তাতে মানে পৰিমাণটো লিখা থাকে কিমান এডভান্স দিলে আৰু কিমান টকা লাগিব বোমা কিনাতে তো মানে মই এনেকৈ গ'লোঁ গৈ কিনে তাতে জমা দিলোঁ তাতে মানে নলৈ কিনে আকৌ মই এইফালে আহিব লগা হ'ল তো তাতে মানে এইটো মানে বোমাহে দিয়ে তাত মানে পেড কৰা নহয় পইচাটো মানে এইটো চাইডে লয় তো মই এইটো চাইডে আহি গ'লোঁ ইয়াতে ৰখি আছোঁ এতিয়া চ' গাইজ মই তাৰ পৰা বোমাকেইটা ওলাই লৈ হেৰি নাই ইয়াতে মানে ৰাখিলোঁ যে কটাৰীখনত ধাৰ চাৰ একো নাই তো তলত মানে কাটিব লাগে বাঁহ থাকে তো বাঁহৰকেইটা ওলাব লগা হয় সেইকাৰণে তো এনেকৈ মানে বাঁহৰ চাহৰ ওলালে মানে বাঁহকেইটাত মই এনেকৈ গাঁঠি ল'লোঁ মানে সকলো লাইন কৰি গাঁঠিব লাগিব যাৰ যিমানটা বোমা আছে সকলোৰে ইমান মানে দীঘল বাঁহ হয় তো আমাৰ যিহেতু বেছি নাই আমাৰ 3টা জেঠিমাহঁতৰ 5টা আৰু বাবুহঁতৰ আছে 3টা তো এনেকৈ মই গাঁঠি ল'লোঁ বোমাকেইটা তো চাই লওক আপোনালোকক মই দেখাইছোঁ সকলোবোৰ কেনেকৈ কি কৰে তো বোমাকেইটা এনেকৈ গাঁঠি লোৱাৰ পিছত তো এতিয়া মই গাঁঠি কমপ্লিট হৈ যোৱাৰ পিছত মই লৈ যাম আপোনাৰ পথাৰলৈকে তো এনেকৈ গৈ আছোঁ
সো গাইছ এনেকৈ বোমা গাঠা হোৱাৰ পিছত আমি এনেকৈ গৈছোঁ দাদা আৰু মই পথাৰত বোমাকেইটা জ্বলাব লাগিব নহ'লে ওচৰতো জ্বলাব নোৱাৰে তো জ্বলোৱাৰ আগতে এনেকৈ পুখুৰীত আহি গ'লোঁ ভৰি হাতখিনি ধুই ল'ম যাতে অলপ মানে গাড়ীত আহিছোঁতো তো এনেকৈ মানে বাঁহ গছকেইটা পুতি দিলোঁ আমাৰ তিনিটা আছে বোমা তো সিহঁতৰ আছে 5টা বোমা তো এনেকৈ সিহঁতে ৰেডি কৰিছে মই পুতি ল'লোঁ সিহঁতকো পুতি দিছোঁ তো গাইছ এতিয়া মই তলত ছাতি তাতি দি দিলোঁ তো বোমাকেইটাও পূৰা ৰেডি হৈ গ'ল তো এতিয়া মানে জ্বলোৱাৰে কথা তো সি মানে জ্বলাবৰ কাৰণে ৰেডি পূৰা তো ভিডিঅ'টো চাই থাকক আপোনালোকে লাষ্টলৈকে তো গাইছি মানে এতিয়া বোমা জ্বলাই আছে তো সি প্ৰথম জ্বলাব তাৰপিছত আমাক এটা মই জ্বলাই দিম তো এনেকৈ এতিয়া ৰখি আছোঁ তো মানে পূৰা বহুতে বেছি বতাহ দি আছে মানে মেচৰ খাতিত জ্বলাব নোৱাৰি তো এতিয়া মানে মোৰ এটাক নাৰা নি দিলে তো নাৰা দি কিনে সি জ্বলাব লগা হ'ব কাৰণ মানে বহুতে বেছি বতাহ দি আছে মানে মেচৰ খাতিত নজ্বলে তো সি মানে এনেকৈ নাৰা দিয়ে বোমাকেইটা জ্বলাই দিয়ে তো গাইছ বহুত বেছি বতাহ দিয়াৰ কাৰণে নাৰাখিনি সি জ্বলাব পৰা নাই তো আমি যিহেতু ছাতি দিছিলোঁ তো সেই চাকিত নাৰাখিনি জ্বলালে তো এতিয়া মানে সি লগাই দিলে বোমাটো সো গাইছ এনেকৈ আমাৰো বোমাকেইটা লগোৱা হৈ গ'ল তো একে চাওক বেলেগৰো বোমা এনেকৈ লগাই আছে তো চাউণ্ড বহুতে সো গাইছ বোমা লগাই কিনে আহি গ'লোঁ মন্দিৰত সেৱা কৰিবৰ কাৰণে তো এনেকৈ মন্দিৰত সেৱা চেৱা কৰি লৈ কিনে ফটা চটা লৈ কিনে এনেকৈ চাওক মানুহ কিমান আহিছে বহুতে বেছি মানুহ হৈছে মানে এইফালে চাওক সকলোৱে ছাতি বাহিৰতে দিব লগা হৈছে ইফালে আহি গ'লোঁ লিখা আছে আই লাভ বসন্ত পুখুৰী পাৰ মহিনা A few moments later. আহি গ'লোঁ এতিয়া ঘৰত তো মই পিছফালে ভাবিছোঁ আপুনি গাড়ীখন তাতে পাৰ্ক কৰি দিলোঁ তো আজি ভিডিঅ'টো ইমান আছিলে যদি ভিডিঅ'টো চাই ভালে তেনে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিলে আপোনালোকৰ লগ নেক্সট ভিডিঅ'ত আজিলৈ বাই বাই